ঐ বেপাৰী দেখিছ নাই কল কি মজা মজা। দামো কিন্তু মোক মজা মজাকে লাগিব দেই। বডি বিল্ডাৰ ভাইটি পোৱা মই থোকা 100 টকাকে নিও। তেতিয়াহ'লে নাই 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 100 টকাকে নিদো। 100 টকাকে হ'লে 4 থোকাত 400। বেপাৰী একটা কাম কৰ 4 থোকাত 500 টকা দে আৰু কাটি জল্দি লৈ যা নহ'লে আহি পাবহিয়ে। কি আহি পাবহি ন? তোকনো কেলে লাগে চালা কল কাট জল্দি। কাটিছো। মই কল বেপাৰী কল বেপাৰ কৰো কল বিকি ঘৰ চলাও। কল বেপাৰী কি কাটছ ৰ? ভাগিন মই চালা ইয়াক নেকাটিবলৈ কৈছো দেখিছ নাই নুশুনে কলকেইটা কাটিহে এৰিম কৈছে। হ'ব মই চব জানো। ককাই আপোনাৰ কাম কৰা ল'ৰাটোহে বেছি দম দেখোন। বডি বিল্ডাৰ ভাইটি তোমাৰ মালিকে কাটিবলৈ কৈছে সেইকাৰণে কাটিছো দেই। খবৰদাৰ কল যদি কাটে আপোনাকো কাটি পেলাম। আৰু কি মালিক হা কোন মালিক? বেপাৰী তই চালা পাগলা হৈছ নেকি? কোন মালিকৰ কথা কৈছ? সিয়ে তো মালিক হয়। ভাগিন এই বেপাৰীটো সঁচাকে পাগলা আছে। খেদ ইয়াক ইয়াৰ পৰা। তই কিবা ভং বকিছ নেকি হা? নিজে মাতি আনিলি ৰাস্তাৰ পৰা কল কাটিবলে। মই চব জানো। ই চালা মোক পাগল কৈছে নিজে পাগল চাগে। আপুনিও যাওক ইয়াৰ পৰা মই কল নিবিকো। কেলে নিবিকা? এই কিটুকা পুৰা বিকিব পৰা হৈ আছে। 120কে দিম দি দিয়া। গোটেই কিটুকা নিদিলেও 2 টকামান দিয়া। নিদো বুলি ক'লে নিদো যাওক ইয়াৰ পৰা। মাথাটো চুবাই নাথাকিব মোৰ।